তোমালোকে কিছু সুন্দৰ সুন্দৰ ফটো এডিটিং দেখা পাইছা সো তোমালোকে কেনেকে এনে ধৰণৰ ফটো এডিট কৰিবা তাৰ বিষয়ে আজিৰ এইটো ভিডিঅ'ত জনাম তোমালোকে গম পোৱা যে এনেকুৱা ধৰণৰ ফটোবিলাক ফেসবুকত ট্ৰেন্ডিং হৈ আছে সো তোমালোকে কেনেকে এনেকুৱা ধৰণৰ ফটো বনাবা তাৰ বিষয়ে জনাম গতিকে ভিডিঅ'টো হেহলৈ চাই থাকা তাৰ কাৰণে তোমালোকে প্ৰথমতে প্লে ষ্টৰটো ওপেন কৰিবা আৰু ইয়াতে থকা সাৰ্চ বাৰত সাৰ্চ কৰিবা যে ফটো লেব তোমালোকে ফটো লেব লিখি সাৰ্চ কৰিলে তোমালোকৰ সম্মুখত এই এপ্লিকেশনটো আহি যাব তোমালোকে দেখা পাইছা যে এই এপছটো বহুত ট্ৰেন্ডিং থকা এটা এপছ গতিকে তোমালোকৰ সুবিধাৰ বাবে এই এপছটোৰ ডাউনলোড লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দি দিম তাতে গৈ তোমালোকে ডাউনলোড কৰিব পাৰিবা তাৰ পিছত তোমালোকে এপছটো ওপেন কৰিবা কিবা পাৰমিশন খুজিলে এলাউ কৰি দিবা সো এপছটো ওপেন কৰাৰ পিছত তোমালোকৰ সম্মুখত এনেকুৱা এটা ইন্টাৰফেস দেখা পাবা ইয়াতে বহুত কেইটা ইফেক্ট দিয়া আছে সো তোমালোকে এই গুটেই কেইটা ইফেক্ট এবাৰ দি চাব পাৰা ইয়াতে তোমালোকে দেখা পাইছা যে ট্ৰেন্ডিং এটা অপচন আছে সো ইয়াতে থকা ইফেক্টবোৰ বহুত ট্ৰেন্ডিংত চলি আছে সো ইয়াৰ পৰা মই তোমালোকক এটা ফটো এডিট কৰি দেখাই দি আছো ইয়াৰ পৰা যেটো ইফেক্ট তোমালোকৰ পছন্দ হয় তোমালোকে সিম্পলি এইটো ইফেক্টত ক্লিক কৰি দিব পাৰা সো মই সিম্পলি এইটো ইফেক্টত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত তোমালোকে দেখা পাইছা যে তোমালোকৰ যিখন গ্যালাৰি আছে এখন খোল খাই আহিব সো মই ইয়াতে ওপৰত উঠাই দিম তাৰ পিছত তোমালোকে দেখা পাইছা ইয়াতে অল অপচন আছে অল অপচনত ক্লিক কৰাৰ পিছত তোমালোকৰ গ্যালাৰিটো খোল খাই পৰিব সো তোমালোকে ইয়াৰ পৰা যিকোনো ফটো তোমালোকে আনিব পাৰা সো তোমালোকৰ নিজৰ গ্যালাৰিৰ পৰা যিকোনো ফটো আনিব পাৰা সো মই ইয়াৰ পৰা এটা ফটো আনি তোমালোকক ইফেক্টটো লগাই দেখাই দি আছো সো মই ইয়াৰ পৰা এইটো ফটো আনিছো আনাৰ পিছত তোমালোকে দেখা পাইছা এনেকৈ আহিব সো তোমালোকে অলপ এডজাস্ট কৰি লবা সো মই অলপ এডজাস্ট কৰি লৈছো এডজাস্ট কৰাৰ পিছত তোমালোকে দেখা পাইছা ইয়াতে কাৰ্ড চিন এটা আছে সো ইয়াতে তোমালোকে সিম্পলি ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত যদি কিবা এডভাৰটাইজমেন্ট আহে তেন্তে তোমালোকে ইয়াতে ক্লোজ কৰি দিবা ক্লোজ কৰাৰ পিছত তোমালোকে দেখা পাইছা ইয়াতে লিখা হৈ আছে যে অলমোস্ট ডান সো তোমালোকে অলপ ওয়েট কৰাৰ পিছত দেখা পাবা যে আহি গৈছে তোমালোকৰ ফটো এডিট হৈ সো তোমালোকে ইয়াতে প্লাস চিনত ক্লিক কৰি তোমালোকে যিকোনো ইফেক্ট দিব পাৰিবা ইয়াতে বহুত কেইটা ইফেক্ট আছে সো তোমালোকে সিম্পলি ইয়াৰ পৰা ক্লিক কৰাৰ পিছত তোমালোকে বেলেগ ইফেক্ট দিব পাৰিবা সো দেখা পাইছা তোমালোকে এই ইফেক্টটো বেলেগ হৈ গৈছে সো মই ইয়াতে ৰাইট চিনত ক্লিক কৰি সেভ কৰি লম সো তোমালোকে আৰু দেখা পাইছা ইয়াতে এনিমেট আছে এনিমেট কৰিব পাৰিবা সো তোমালোকক মই দেখাই দি আছো তোমালোকে সিম্পলি ইয়াতে এনিমেট ক্লিক কৰি তোমালোকে প্ৰসেসিংত যাব তাৰ পিছত তোমালোকে দেখা পাবা যে ইফেক্ট আহি যাব সো তোমালোকে দেখা পাইছা এনেকুৱা ইফেক্ট বহুত কেইটা ইফেক্ট ইয়াতে আছে সো তোমালোকে যেটো বিচাৰা হেতু ইফেক্ট ইয়াৰ পৰা দিব পাৰিবা সো তোমালোকে ইয়াৰ পৰা টেক্সটও দিব পাৰিবা যদি বিচাৰা যে মই ইয়াতে কিবা লিখিম সো তোমালোকে লিখিব পাৰা সো মই ইয়াতে লিখি আছো সো তোমালোকে লিখি সিম্পলি ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে ফন্ট ষ্টাইলটো চেঞ্জ কৰিব পাৰিবা সো ফন্ট ষ্টাইলটো চেঞ্জ কৰি তোমালোকে ইয়াতে সৰু ডাঙৰো কৰিব পাৰিবা আৰু এডজাস্ট কৰিব পাৰিবা সো তোমালোকে দেখা পাইছে ইয়াতে বালেখিনি ইফেক্ট আছে সো তোমালোকে ইয়াৰ পৰা যিকোনো ইফেক্ট তোমালোকে লৈ তোমালোকে ফটো এডিটিং কৰিব পাৰিবা সো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু যদি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা টেক কেয়াৰ বাই বাই